নমস্কাৰ, স্বাগতম জনাইছোঁ ছানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰলৈ। আজি আমি মানৱদাৰ যিদৰে আগতে আপোনালোকে ভিডিঅ'ত দেখিলে চেগুন খেতি কৰিছিলে, সেই মাটিডৰাতে আমি এইবাৰ চেগুন গছৰ মাজে মাজে, যিহেতু চেগুন গছখিনি ডাঙৰ হ'বলৈ কিছু সময় আছে, আমি তাৰ মাজে মাজে ভেন্দি খেতি কৰিম বুলি ভাবিছোঁ। আৰু তাৰ বাবে আজি মানৱদা আৰু মই এই ৰাতিপুৱাই আমি ভেন্দি মানে চেগুন খেতিডৰা চাবলৈ আহিছোঁ। লগতে আমি তাত ভেন্দি খেতিৰ কাৰণে তাক অলপ উপযুক্ত কৰিবৰ কাৰণে কোৰ মাৰি আছোঁ। মাটিখিনি অলপ বহি গৈছিল বহু দিন হ'ল, যিহেতু সেইখিনি মাটিকে আমি এতিয়া আৰু কোৰ মাৰি অলপ চহাই লৈছোঁ, যাতে ভেন্দি গুটিখিনি ভালকৈ গজিব পাৰে আৰু লগতে অলপ পানীখিনিও যাতে ভালকৈ লৈ লয়, তাৰে কাৰণে আমি অলপ এতিয়া কোৰ মাৰি পিনে চহাই লৈ আছোঁ বৰ্তমান এতিয়া। মানৱদাও একেলগে আমাৰ লগতে কামত আজি ব্যস্ত হৈ আছে। আমি মানৱদাইনো কি কৰি আছে সেইটোকে চাওঁ এইবাৰ আৰু ফাইনেলি আমাৰ এতিয়া 3 ঘণ্টামানৰ মূৰত আমাৰ এইখিনি মাটি কোৰেৰে চহোৱাটো হৈ গ'ল। আৰু এটা বেৰ এটা আছে, সেইটো বেৰটো আজি মানৱদাৰ লগত যাই পেলাই সেইখিনিও আমি চহাম। আৰু তাৰে পিছত আমি ভেন্দি গুটিসমূহ ইয়াত গজালি মেলাই পিনে ইয়াত আমি ৰোপণ কৰিম। আৰু তাৰ পৰৱৰ্তী সময়ত মানে ভেন্দি গুটিসমূহ কেনেকৈ গজালি মেলাম বা ভেন্দি গুটি কেনেকৈ তিয়াম, সেই সম্পৰ্কেও আমি এটা ভিডিঅ' একেলগে ইয়াৰ লগতে এড কৰি দিম। সেইখিনি আজি তিয়াই ল'ম আৰু কালি সেইসমূহ গজালি মেলাৰ পিছত আমি ইয়াত ৰোপণ কৰিম। বজাৰত ভেন্দিৰ আমি দুটা ব্ৰীড পাইছিলোঁ, এটা হৈছে গুঞ্জন আৰু আন এটা হৈছে অনামিকা। আমি যিটো ব্ৰীড ব্যৱহাৰ কৰিছোঁ ইয়াত, সেইটো হৈছে অনামিকা ব্ৰীডটো। আৰু এতিয়া আমি এই যিখিনি বীজ আছিল, বীজখিনি আমি পানীত এটা এৰাতিৰ কাৰণে তিয়াই থ'ম। তো এইখিনি এতিয়া আমি ভালকৈ পানীত তিয়াই থ'লোঁ আৰু এইখিনি কালি যেতিয়া আমি উঠাই দিম পানীৰ পৰা, অলপ মানে 6-7 ঘণ্টামানত গজালি ওলাব আৰু সেই গজালি ওলোৱাৰ পিছত আমি এইখিনি ৰোপণ কৰিম। মাটিখিনি আমি চহাই লোৱাৰ পিছত ৰাতি মানে ভেন্দিৰ গুটিখিনি যিখিনি আছিল সেইখিনি আমি তিয়াই থ'লোঁ ৰাতি, আৰু এতিয়া ধুনীয়াকৈ গজালি ওলাইছে, আপোনালোকে দেখা পাব। আৰু আমি ৰাতি তিয়াই থোৱাৰ পিছত এতিয়া ধুনীয়াকৈ গজালি ওলাইছে প্ৰত্যেকটোৰে। আৰু এই গজালি ওলোৱাৰ পিছত আমি যিখিনি মাটি আমি থৈ দিছিলোঁ ৰেডি কৰি পিনে কোৰ মাৰি, সেই মাটিখিনিত এতিয়া আমি এতিয়া ৰোপণ কৰিম। আৰু এতিয়া আমি গুটিখিনি দি যাম। আৰু তাৰপিছত দুডৰা মাটি আছিল, আমি এইডৰা মাটিত প্ৰথমতে দি লওঁ, তাৰপিছত আমি সেইডৰা মাটিতো দিবলৈ যাম। আৰু এই গুটিখিনি আমি এতিয়া মাটিখিনিৰ প্ৰায় আধা ফুটৰ মূৰে মূৰে একোটাকৈ কৰি যাম। আৰু ঠিক এটা কৰি থোৱা আছে, খান্দা তুলি থোৱা আছে, মানে সেই খান্দাটোৰ দুটা ছাইডত, এইটো ছাইডত যদি আমি সেই ভেন্দিৰ গুটিখিনি দিম আৰু এইটো ছাইডতো দিম। আৰু প্ৰায় আধা ফুটৰ মূৰে মূৰে দিলে কি হ'ব, মানে গুটিখিনি বহুত বেছি ঘন নহ'ব আৰু আমাৰ চিঙাৰ কাৰণে সুবিধা হ'ব। সেইকাৰণে আমি প্ৰায় আধা ফুটৰ মূৰে মূৰে এইখিনি এতিয়া দি যাম। ভেন্দি গুটি দিয়াত ব্যস্ত আমাৰ মানৱজ্যোতি কলিতা মানৱদাও সেই আগৰ নিয়ম মতে আৰু প্ৰায় আধা ফুটৰ মূৰে মূৰে ভেন্দি গুটি দি আছে। ফাইনেলি আমাৰ এইটো প্লটত যিখিনি গুটি দিয়া আছিল, সেইখিনি দিয়া শেষ হ'ল। আৰু নেক্সট এটা প্লট আছে, সেই প্লটটোতো আমি এতিয়া ইয়াৰ পাছত গৈ পিনে সেই প্লটটোতো আমি ভেন্দি গুটিখিনি যিখিনি বাকী আছে সেইখিনি আমি তাত দিম। আৰু তাৰপিছত ভেন্দিখিনি কেতিয়ালৈকে গজে কি কৰে আপোনালোকক তাৰ নেক্সট ফ'ল' আপখিনি আমি দিম। এইটো বেৰত আমাৰ লগত নতুন সহযোগী এজন আছে, বিকাশ কলিতা। এইবাৰ হাইস্কুলৰ শিক্ষক নতুনকৈ জইন কৰা, গতিকে আমাৰ বিকাশ কলিতাও আজি আমাৰ লগত ইয়াত সহযোগ কৰিব আহিছে ভেন্দি গুটি দিয়াত। আমি নথৈ আনন্দিত হৈছোঁ বিকাশ কলিতাক পাই পেলাই আমাৰ মাজত। ফাইনেলি আমাৰ সেইটো বেৰ আৰু লগতে এইটো বেৰটো গোটেইখিনি আমাৰ দিয়া শেষ হ'ল। আজি মানে বীজখিনি আমি দি দিলোঁ। এতিয়া এইখিনি গজালি মেলিবলৈ ঠিক 1-2 দিন লাগিব। যদিও আমি গজালি মেলিছোঁ, পাত ওলাবলৈ অলপ টাইম লাগিব। তো আপোনালোক যেতিয়া দেখাব পৰা হ'ম, পাতখিনি ওলাব, তেতিয়া আমি আকৌ এদিন আহিম, আহি পিনে ভালকৈ ভিডিঅ' কৰি আপোনালোকক দেখাম নেক্সট প্ৰচেছখিনি। আজি আমাৰ যিখিনি বীজ দিয়া পৰ্বটো আছিল সেইখিনি আজিৰ কাৰণে শেষ হ'ল। আমি গোটেইখিনি দিলোঁ, গোটেই মাটিখিনি প্ৰায় 2 কঠা মাটিত আমি আজি এইবাৰ ভেন্দি দিছোঁ, চেগুন গছৰ ঠিক মাজে মাজে খান্দাবোৰত। ভাল ফল আশা কৰিছোঁ, দেখা যাওক কেনেকৈ হয়। তো ফাইনেলি আজিৰ কাৰণে ইয়াতে দিছোঁ। আমি নেক্সট যোনদিনা আমি বীজ মানে পাত ওলাব, সেইদিনা আকৌ এবাৰ লগ হ'ম আমি ইয়াত একেলগে। যোৱা 3 মে' তাৰিখে আমি ভেন্দি গুটিখিনি যেতিয়া দি থৈ গৈছিলোঁ, তাৰপিছত আমি আজি হ'ল 11 তাৰিখ। তো 11 মে' তাৰিখে আমি প্ৰায় 8 দিনমান হ'ল। তাৰপিছত আমি আজি বেৰত আহিছোঁ চাবলৈ ভেন্দি গুটিখিনি কেনেদৰে গজালি মাৰিছে। খুব ধুনীয়াকৈ প্ৰত্যেকটো আমি যেনেকৈ দিছিলোঁ প্ৰত্যেকটোৱে প্ৰায় গজালি মেলিছে আৰু ধুনীয়াকৈ প্ৰায় 2-3টি পাত বৰ্তমান ইতিমধ্যে ওলাইছে। আৰু এইখিনি খুব হেল্ডি গ্ৰথ এটা আমি দেখিবলৈ পাইছোঁ। গোটেই বেৰটোতে এইটো বেৰৰ লগতে সেইটো বেৰটো আমাৰ সমানে পলিখিনি ধুনীয়াকৈ গজালি মেলিছে বৰ্তমানে। 8 দিনৰ হিচাপত বহুতখিনি ভালেই হৈছে এতিয়ালৈ।
আৰু যিখিনি আমি বীজ দিছিলোঁ তাৰ জাৰ্মিনেশ্যনৰ যিটো ছাকচেছ ৰেট সেই ছাকচেছ ৰেটটো ধুনীয়া হৈছে। চাবলৈ গ'লে প্ৰায় 95% মান গজালি ওলাইছে পুলিখিনি। দৰ্শকসকল, যোৱা আমি 11 তাৰিখে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ যে আমাৰ যিখিনি ভেন্দি দিছিলোঁ 3 তাৰিখে, যোৱা 3 মে'ত আমি যিসমূহ ভেন্দিৰ গুটি দিছিলোঁ 11 মে'ত সেইবোৰ দুপতীয়া হৈছিল। আৰু আজি হৈছে 16 মে'। 16 মে'ত পুলিসমূহ আপোনালোকে চালে দেখা পাব যে এইখিনি ভালকৈ পাত ওলাইছে। গতিকে দুটা বেৰতে পুলিখিনি ভাল গ্ৰথ এটা আমি দেখিবলৈ পাইছোঁ। এতিয়া কথাটো হ'ল, পুলিসমূহৰ কাষত কিছুমান অলাগতিয়াল এইবোৰ বন হৈছে। আমি এইবোৰ এতিয়া নেক্সট ষ্টেপত সেইবোৰ উঘালি দিম। লগতে ক'ৰবাত মানে কি হৈছিল, ভেন্দিৰ পুলি এটাৰ ঠাইত 2-3টাকৈ হৈছে। তাৰ পৰা মানে নিউট্ৰিশ্যনটো পোৱাত যিহেতু অসুবিধা হ'ব, ভেন্দিসমূহৰ পুলিসমূহৰ গ্ৰথটো ভাল নহ'ব। সেইকাৰণে এতিয়া আমি এটা কাম কৰিম, যিসমূহ ভেন্দি ভাল যোনটো গ্ৰথ থকা পুলি সেইটো ৰাখি পিনে বাকীসমূহ পুলি আমি ইয়াৰ পৰা বেলেগ ঠাইত ৰোপণ কৰাৰ ব্যৱস্থা কৰিম। আৰু যিসমূহ একেবাৰে অলপ ৰুগীয়া টাইপৰ পুলি আছে সেইসমূহ আমি উঘালি পেলোৱাৰ ব্যৱস্থা কৰিম। তো এইখিনি পুলি যেতিয়া আমাৰ গোটেইখিনি কাম হ'ব, তাৰপিছত আমি আশা কৰিছোঁ যে ভেন্দিৰ পুলিসমূহৰ গ্ৰথটো ভাল হ'ব আৰু লগতে আমি ফলসমূহ ভালদৰে পাবলৈ সক্ষম হ'ম। আপোনালোকে চালে দেখা পাব যে ভেন্দিৰ পুলিসমূহ প্ৰথমতে সেইদিনা দুপতীয়া হৈছিল আৰু এতিয়া পুলিসমূহ পাতসমূহ খুব ধুনীয়াকৈ আহিছে, গ্ৰথটো ভাল হৈছে। য'ত এটা পুলি আছিল তাৰ গ্ৰথটো খুব ধুনীয়াই হৈছে। আৰু এতিয়া য'ত 2 বা 3টা পুলি হৈছে সেইসমূহ পুলি এতিয়া আমি এইটো ভাল গ্ৰথ আছে, গতিকে এইটো ৰাখি পিনে আমি ছাইডৰটো বেলেগত ৰোপণ কৰাৰ আমি ব্যৱস্থা কৰিম। ইয়াতো চাওক আপোনালোকে যে পুলি প্ৰায় 3টা গজিছে। আমি যিসমূহ পুলি মানে বীজ দিছিলোঁ, বীজসমূহৰ গোটেইখিনিয়ে গজিছে, কিন্তু আমাৰ এতিয়া প্ৰব্লেমটো হ'ল গোটেইখিনি একেলগে হ'লে তাৰ গ্ৰথটো ভাল নহ'ব। গতিকে তাৰ পৰা আমি হেল্ডিটো ৰাখি পিনে বাকীসমূহ আমি বেলেগত ৰোৱাৰ ব্যৱস্থা কৰিম। আৰু মাজে মাজে চেগুন পুলিসমূহ দেখিছে, তো মাজত এটা শাৰী আছে, তো সেই শাৰীটোত আমি ৰোপণ কৰাৰ ব্যৱস্থা কৰিম। লগতে কাষত গজা আমি বনসমূহ আমি নিৰাই দিয়াৰ ব্যৱস্থা কৰিম এতিয়া, যাতে আমাৰ পুলিসমূহত একো বাধা বিঘিনি নাহে গ্ৰথ হোৱাত আৰু ফলসমূহ ভালকৈ লাগিব পাৰে। আমাৰ এটা 2টা প্লট আছিল য'ত আমি ভেন্দিৰ গুটিসমূহ দিছিলোঁ। গতিকে এইটো প্লটত যেনেকুৱাকৈ আপোনালোকে গ্ৰথসমূহ দেখিবলৈ পাইছে, ঠিক একেদৰে আমাৰ যিটো নেক্সট প্লট আছে সেইটোতো আমি ভাল গ্ৰথ এটা দেখিবলৈ পাইছোঁ। তো একেদৰে আমাৰ তাতো গজালিসমূহ মেলিছে আৰু তাতো একেদৰে আমি মাজৰ পুলিসমূহ ভালখিনি ৰাখি পিনে আমি বাকীখিনি নিৰাই দিব লাগিব। 2টা প্লটত যেতিয়া আমাৰ গোটেইখিনি কামখিনি হ'ব, তেতিয়া আমি নেক্সট ভিডিঅ'সমূহত আপোনালোক ইয়াৰ আপডেটসমূহ দিবলৈ চেষ্টা কৰিম। গতিকে দৰ্শকসকল, এই ভিডিঅ'টো আমি ইমানতে সমাপ্ত কৰিছোঁ। ভেন্দিসমূহ ইয়াৰ পিছত কেনেদৰে গ্ৰথ হয় বা আমি কেনেদৰে ফলসমূহ বজাৰত বিক্ৰী কৰিম বা কি কৰিম, সেই বিষয়ে সবিশেষ লৈ পিনে নেক্সট ভিডিঅ'ত আপোনালোকৰ সৈতে আকৌ কথা পাতিম। গতিকে ধন্যবাদ আপোনালোকে ইমান সময় ভিডিঅ'টো চোৱাৰ কাৰণে। গতিকে চাই থাকিব ছানৰাইজ মাল্টি ফাৰ্মিং চেণ্টাৰৰ ইউটিউব চেনেল। তাত ইয়াৰ দৰে আমি আন যিসমূহ কাম কৰি আছোঁ আমাৰ চেণ্টাৰত, সেইসমূহৰ ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই যাম। ধন্যবাদ।